ওয়েলকাম ব্যাক টু মাই চেনেল। তো আজি আমি গৈছোঁ শ্বুটত। তো দেখিব পাৰিছে এইখিনি পাহাৰ। তো আমি ইমান ধুনীয়া জেগাত গৈ আছোঁ। প্লেচটো বহুত ধুনীয়া, দেখি থাকক মোৰ ব্লগ। বহুত ধুনীয়া লাগিছে জেগাটো, গৈ আছোঁ দেখি থাকক। সেই আপুনি দেখি আছে সেই পাহাৰটোতে আমি যাম। এতিয়া এইখিনি বহুত দূৰলৈকে আছোঁ। তো গৈ আছোঁ, নাজানো কোনখিনি জেগাটোৰ নাম নাজানো। আমি এতিয়া গৈ আছোঁ, গ'লেহে গম পাম জেগাটোৰ নাম কি। তো ৱেইট কৰক। তো আপুনিতো ৱেইট কৰক। আগলৈ বহুত ধুনীয়া দেখা পাব চিনাৰীকেইটা, কেনেকুৱা চিনাৰী। তো দেখি থাকক। তো ফাইনেলি পাই গৈ আছোঁ জেগাটো। দেখক পাহাৰ এইখিনিত আহি পালোৱেই। তো জেগাটো দেখক অহল বহল, কেনেকুৱা ৰাস্তাটো হেৰিত ইণ্ডিকা যাব নোৱাৰে ইমান এটা ভাল কৰি, এনেকুৱা অহল বহল ওপৰত পাহাৰৰ ওপৰত আমি গৈ আছোঁ। ফাইনেলি দেখক আমি জেগাটো পাই গ'লোঁ। এইটো প্লেচ হয়, সেয়া এইটো প্লেচত আমি শ্বুট কৰিব যাম। তো দেখক সেইটো পাহাৰটো দেখি আছে, সেই আমি কৈছিলোঁ যে পাহাৰটো দেখিম বুলি, এইটো পাহাৰ হয়। ওচৰ পাই পেলাই বহুত ভিতৰৰ ৰাস্তাত লৈ পেলাই আহি গ'লোঁ আমাৰ শ্বুটিঙত। পাহাৰৰখিনি উঠাচোন একো নুঠাবি। পুৰা বহুত ৰ'দ দিছে আজি, বহুত গৰম। তো ভাল লাগিছে, ইমান ভিতৰত জেগাতো আহিছোঁ। জেগাত তো সিপিনে আছে প্ৰাগ, তাত যাম। শ্বুট আছে আমাৰ তাত, কভাৰ চং বনাব। তো এইবিলাক আমাৰ হেৰি হয়, গ্ৰুপ হয়। সেয়া দেখক চেনেলৰ ইয়াত কভাৰ চং বনাব। তো আমাৰ আছিফ ভাই কেমেৰামেন হয় এইটো। হা হয় নেকি, কিবা ক'ব? আমি তাত যাম শ্বুট কৰিব, শ্বুট আছে তাত কভাৰ চং কৰিব। এইখিনি পাহাৰ আছে, দেখাইছোঁ পাৰে পাহাৰটো আৰু সেয়া সেই প্ৰাগটো। তো আমি ইয়াৰ ভিতৰত সোমাম। তাক কেমেৰা চেমেৰা ৰেডি কৰি আছে। আৰু সেই ব্ৰহ্মপুত্ৰ নদী দেখিব পাৰে। দেখোঁ জেগাটো কেনেকুৱা, ইয়াত হেৰি কভাৰ চং বনাব। বহুত ধুনীয়া বাংলা হয়, বহুত ভাল লাগি আছে আহি পেলাই পাহাৰৰ জেগাত, কিয়নো ভাল নালাগিব। তো এটলিষ্ট আমি সোমাই পেলাই ইয়াত দেখোঁ চিনাৰীটো বহুত ধুনীয়া। আপুনি এতিয়া দেখি আছে মোৰ চেনেল বহুত দিন হৈছে মই ব্লগ বনোৱা নাই। তো আজি ষ্টাৰ্টিং কৰিলোঁ, মোৰ এক্সামো গ'ল, পূৰা কমপ্লিট হ'ল। তো আজি দেখি আছে মোৰ ব্লগ। তো গোটেইকেইটা দেখি যাব, ইমান ধুনীয়া জেগাত যদি আহিছোঁ, গোটেইকেইটা মোৰ ভিডিঅ' দেখি যাওক কমপ্লিটকৈ। দেখোঁ কেনেকুৱা জেগাটো, ইমান ধুনীয়া জেগাটো আহিছোঁ। অকণ সোমাই দেখোঁ, ইমান অহল বহল ৰাস্তা, গাড়ী সোমাব নোৱাৰি। তো দেখোঁ ধাবাটো, এইটো ৰেষ্টুৰেণ্ট হয়, তাত সোমাইছোঁ। ইয়া তো আমাৰ শ্বুট ষ্টাৰ্ট হৈ আছে। তো আমি বনাই আছোঁ, দেখক কেনেকুৱা বনাই আছোঁ, দেখি যাওক অকণ কেনেকুৱা বনাই আছোঁ। তো এটা পাক দিব লাগে, তো এনেকুৱা শ্বৰ্ট কৰিব লাগে আৰু। তো আজি ইমান ৰ'দ দিছে, সেইকাৰণে অকণ ৰেষ্ট লৈছোঁ, পিছত ৰ'দটো কমিলে বনাম। তো আজি বহুত ৰ'দ দিছে, ৰ'দটো অকণ কমক, পিছত শ্বুট ল'ব সিহঁতে। অলপ কমিছে ৰ'দটো, এতিয়া বনাব ষ্টাৰ্ট কৰিছোঁ। আধা গুচি গ'ল। তো ইয়াত ল'ব, ইয়াত এইকণ জেগাত ল'ব, পানী আছে এইকণ জেগাত দেখিব পাৰে, তাত পানী আছে। আমি তাত ল'লোঁ, সেইটো প্লেচত ল'লোঁ, এতিয়া ইয়াত ল'ম। তো ভিডিঅ'টো দেখিব, সিহঁতে আহিছে, তাত হিৰ' আছে। তো
ৰ'দৰ কাৰণে ইমান ল'ব পৰা নাই বহুত ৰ'দ তেও ফাইনেলি অলপ কমিছে ৰ'দ এটা লৈ আছে লাষ্ট তো এয়া মা মা তো সেয়া পাহাৰটো ইমান ধুনীয়া পাহাৰটো আৰু আমি আহামত সেইপিনে আহিছোঁ সেইপিনে বহুত হেৰি ৰাস্তা পুৰা অহল বহল এনেকৈ যাব লাগে বহুত পানী ঠাণ্ডা আছে তো এইটো আমাৰ বটল কভাৰ চাওঁ ইয়াত আহিছে অলপ শ্বৰ্ট ল'বলৈ এয়া আমাৰ ব্ৰহ্মপুত্ৰ নদীত গৈ আছোঁ সেইটো দেখিব পাৰে হয় নেকি আপুনি কোন দেখো এইটো মোৰ ভাই হয় আজি আহিছে শ্বুটিঙত এনে লৈ নাহোঁ আজি আহিছে মোৰ চৈতান ভাইটো আচ্ছা পাহাৰ এই আজি বহুত ৰ'দ দিছে তো এইটো ব্ৰহ্মপুত্ৰ নদী হয় নদীৰ এইখিনিত আছোঁ এতিয়া বৰ্তমান তো তাত আমাৰ শ্বুট লৈ আছে সেইখন জেগাত শ্বুট ল'লে এতিয়া এইখন জেগাত ল'ব এতিয়া বৰ্তমান তো এইখন জেগাত আহিছোঁ অকণ ফটোশ্বুট কৰিম আৰু ৰ'দটো পূৰা দিছে ক'ব লাগিব ৰ'দটো কমিছে তো তাহাঁতৰ কভাৰ চং এতিয়ালৈকে কমপ্লিট হোৱা নাই হ'ব তো ইয়ালৈকে সমাপ্ত কৰিছোঁ ভাল লাগিলে আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ